बे समाव फुंबिलिनि रादाबखौ फरायदों आं जोंग्रें नार्जारि डिमाकुसि जिएम वेलनेस एन्ड टीमा दुम्ब्रुदै फरायदों मिस्टार इन्डिया नैथि मासि मोननाय फरिक्सित हाजरिकाखौ इन्डियान बडी बिल्डार्स फेडारेशनजों बानजाय जानाय 13थि मिस्टार इन्डिया बडी बिल्डार्स बादायनायाव डिमाकुसि जिएम वेलनेस एन्ड टीम मुंनि 10 मिरुनि बिगोमा फरिक्सित हाजरिकाया 65 किल'ग्राम केटेगरियाव मिस्टार इन्डियानि नैथि मासिखौ आवग्रिना डिमाकुसिजों लोगोसे आसाम हादरसायावनो गोग्गानाय आरो गोजोननाय लाबोदों। बिथाङा थोंजोङै तेलेंगाना रायजोनिफ्राय डिमाकुसिम सौफैनाय लोगो लोगोनो बे मिरुनि बिगोमाजों लोगोसे सोलोंसाफोरा बिथां फरिक्सित हाजरिकाखौ आर'नाइ फालि बिबारनि अनथुब आरो फटका गावनानै दुम्ब्रुदै बरायो फिटनेस मिरु नयंसिम। मख'जायोदि बिथां फरिक्सित हाजरिकाया सोलिफु जानुवारि दाननि 6-8 खालाराव तेलेंगाना रायजोनि खामामाव बादायनाय मिस्टार इन्डियाआव आसामनिफ्राय बाहागो लाना नैथि थाखोआव देरहानो हादोंमोन। बिथां हाजरिकानि बेबादि देरहासारनायाव जिम मिरुनि बिगोमा मण्डला जोबोद गोजोननाय मोननाय फोरमायदों। জানুৱাৰী 6-7-8 আপোনাৰ খামামত যিখন আপোনাৰ নেশ্যনেল মিষ্টাৰ ইণ্ডিয়া আপোনাৰ হৈ গ'ল IBBF-ত তাতে মই মোৰ 65 কেজি কেটেগৰীত মই ছেকেণ্ড পজিশ্যন পাবৰ কাৰণে সক্ষম হ'লোঁ আৰু বহুত টাফ গেম হৈছিল তাতে বহুত নেশ্যনেল প্লেয়াৰ আহিছিল বহুতখিনি আৰু তাতে মই ছেকেণ্ড পজিশ্যন পাই বহুত আনন্দিত অনুভৱ কৰিছোঁ আৰু নেশ্যনেলত মোৰ ফাৰ্ষ্ট টাইম আৰু ফাৰ্ষ্ট জাৰ্ণি আছিল আৰু ফাৰ্ষ্ট টাইম মই জাৰ্ণি ষ্টাৰ্ট কৰিয়ে মই তাতে অসমৰ ফাৰ্ষ্ট টাইম মই ছেকেণ্ড পজিশ্যন পাইছোঁ আৰু অসমৰ IBBF-ৰ নেশ্যনেল চেম্পিয়নশ্বিপত মই এজন ছেকেণ্ড প্লেয়াৰ হয় নেশ্যনেলত ছেকেণ্ড পজিশ্যন লগোৱা তাৰপিছত ইয়াত মই যিখিনি মোৰ গুৰু মোৰ আপোনাৰ অনাৰ দীপক চন্দ্ৰ মণ্ডল ছাৰ মোৰ আপোনাৰ যিখিনি ফেমিলি মেম্বাৰ্ছ জিমৰ আপোনাৰ ফ্ৰেণ্ডছ তেওঁলোকৰ যিখিনি আপোনাৰ হেল্প ছাপৰ্ট বহুত লৈ কিনে মই হেপী আৰু মোৰ যিমানখিনি আপোনাৰ ছাৰে আৰু মোৰ গুৰুৱে হেল্প কৰিছে সেইখিনিক লৈ কিনে মই বহুত হেপী আৰু মই জিএম ৱেলনেছৰ সকলো মেম্বাৰ্ছ মোৰ ফেমিলিক মোৰ ফালৰ পৰা থেংক ইউ ধন্যবাদ জনাইছোঁ আৰু নেক্সট মই লেভেলৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে আকৌ মই ৰেডি হ'ম। এতিয়া মোৰ আপোনাৰ মিষ্টাৰ ৱৰ্ল্ডৰ কাৰণে যদি চিলেকশ্যন দিয়ে তাৰ কাৰণে মই আকৌ প্ৰিপেয়াৰ কৰিবৰ কাৰণে ৰেডি। সচৰাচৰ কয় মানে এটা বডি বিল্ডাৰ হ'ব লাগিলে খুব মানে ওখ তেনেকুৱা হ'ব লাগে বোলে এজন প্ৰপাৰলি ভাল বডি বিল্ডাৰে হওক বা ফিটনেছ হ'বলৈ হ'লে আপুনি বহুতখিনি গাইডেন্সৰ মাজত থাকিব লাগে। আপোনাৰ ডায়েটৰ পৰা প্ৰপাৰ গাইডেন্স ডায়েট লাইনছ গোটেইখিনি মানি থাকিলে আপোনাৰ এজন ভাল বডি বিল্ডাৰ আৰু তেওঁ যি গুৰুৰ গোটেই বস্তুখিনি মনাৰ পিছত আৰু গোটেই ডায়েট চব মনাৰ পিছত এজন ভাল বডি বিল্ডাৰ হ'ব পাৰে। তাৰপিছত আপোনাৰ তেওঁ যিখিনি ধৰি লওক এটা গেমৰ কাৰণে 3 মান্থ 4 মান্থৰ যিখিনি আপোনাৰ ৰুল ৰেগুলেশ্যন থাকে সেই ৰুল আৰু ৰেগুলেশ্যনৰ ভিতৰত থাকিব লাগিব। তাৰপিছত আপোনাৰ তেওঁৰ ডায়েটখিনি মেইনটেইন কৰি তেওঁ গুৰুৰ যিখিনি দায়িত্ব পালন কৰিব লাগিব তেতিয়াই আপোনাৰ এজন ভাল বডি বিল্ডাৰ হৈ কিনে আপোনাৰ এটা ভাল ষ্টেজত পাৰফৰ্ম কৰি নিজে আগুৱাই যাব পাৰিব। আৰু মই আপোনাৰ নতুন প্ৰজন্মকো এতিয়া কওঁ যে নিজৰ শৰীৰটোৰ প্ৰতি নিজৰ শৰীৰটো বেমাৰ আজাৰ নহ'বৰ কাৰণে জিমত আহক সকলোৱে নিজে 1 ঘণ্টা হ'লেও নিজৰ শৰীৰটোৰ কাৰণে টাইম দিয়ক। নিজকে সুস্থ সবল কৰি ৰাখিব হ'লে আপোনাৰ সদায় ব্যায়ামৰ প্ৰয়োজন হয়। সদায় সুখাদ্য খাওক বেয়া বস্তুৰ পৰা আঁতৰত থাকক আৰু আপোনাৰ যি হ'লেও যিমান বিজি হ'লেও আপোনাৰ 1 ঘণ্টা টাইম আপোনাৰ নিজৰ দেহাৰ কাৰণে দিয়াটো উচিত বুলি মই ভাবোঁ। যুৱ প্ৰজন্মসকলৰ প্ৰতিক্ৰিয়া জনাওঁ যে আজিকালি হঠাতে আমি দেখিছোঁ সকলোৱে গুটখা চিগাৰেট মোবাইলত ব্যস্ত থাকে তেওঁলোকৰ প্ৰতিক্ৰিয়া মই নতুন প্ৰজন্মক এটাই ৰিকুৱেষ্ট কৰিম তেওঁলোকে যিটো টাইমত পঢ়া শুনা কৰিব লাগে পঢ়া শুনাখিনি কৰিলে আপোনাৰ যিটো টাইমত কাম কৰিছে কামখিনি কৰিলে তাৰপিছত আপোনাৰ নিজৰ স্বাস্থ্যৰ কাৰণে জিমত আহক। জিমত আহিলে বুলি আপোনাৰ বডি বিল্ডাৰ হ'ব বুলি কোনো তাতে কথা নাথাকে। এজন ভাল ফিটনেছৰো হ'ব পাৰে এজন ভাল ফিজিকেলি ষ্ট্ৰং হ'ব পাৰে আৰু আপোনাৰ জিম কৰিলে বডি বিল্ডাৰ হ'ব বুলি তাতে কোনো হেৰি নাথাকে। এজন ভাল ফিটনেছ ভাল সুস্থ শৰীৰ সবল কৰি ৰাখিব হ'লে আপোনাৰ প্ৰেক্টিছটো খুবেই দৰকাৰ আৰু আপোনাৰ নিজৰ ফিটনেছটো ভালকৈ ৰাখিবলৈ হ'লে সদায় ভাল খাদ্য খাওক বেয়া বস্তুৰ পৰা আঁতৰত থাকক বেয়া সংগৰ পৰা আঁতৰত থাকক নিজকে এটা নিজৰ বাউণ্ডেৰীত বান্ধি ৰাখক নিজকে
যাতে আপুনি বেয়া কামত লিপ্ত হ'ব নোৱাৰে প্ৰতি আপুনি নিজেই নিজৰ মনটো শৰীৰ চৰ্চাই হওক বা জিমতে হওক বা বেলেগ ৱৰ্কআউটে হওক বা যিকোনো স্পৰ্টছৰ লগত আপুনি জড়িত হ'লে নিজৰ মাইণ্ডটো এটা নিজৰ হেৰি প্ৰতি দেহৰ প্ৰতি বিশ্বাস থাকিব। আপোনাৰ প্ৰিয় বডি বিল্ডাৰ? মোৰ আপোনাৰ প্ৰিয় বডি বিল্ডাৰ বুলিবলৈ এতিয়া মই আপোনাৰ সুনীত যাদৱকে ভাবোঁ। সুনীত যাদৱ অসমৰ নিচিনা যিমানখিনি ভিজিট কৰি মহাদেৱ ডেকা, গোলাপ ৰাভাৰ নিচিনা অসমৰ আপোনাৰ মহাদেৱ ডেকাই ফাৰ্ষ্ট টাইম আছিল আমাৰ অসমৰ। তেওঁ আপোনাৰ গোটেইখিনি বস্তু আপোনাৰ ডেডিকেশ্যন যিখিনি এক্সাৰচাইজ ডাইট প্ৰপাৰলি দিয়ে। আৰু ছেকেণ্ড আপোনাৰ অসমত বহুত বডি বিল্ডাৰ আছে অসমত এতিয়া চবেইতো ভাল, চব ভাল। আৰু আমাৰ অসমৰ কি হৈছে অসমৰ যিখিনি মানে যিমান বডি বিল্ডাৰ আছে সকলোৱে নিজৰ হেৰিৰ ওপৰত মানে ৱৰ্কআউটৰ ওপৰত বা ডাইটৰ ওপৰত সকলো নিজে ব্যস্ত থাকে। বেলেগৰ যিখিনি ধৰি লওক গাইডলাইনছ সেইখিনি প্ৰপাৰলি এজন ভাল বডি বিল্ডাৰ হ'লে নহ'ব। তাৰ ওপৰত আপোনাৰ ছায়েন্সখিনি লাগিব, এডুকেশ্যন লাগিব, তেতিয়াই ধৰি লওক আপোনাৰ এজন ভাল নতুন প্ৰজন্মক বা আজি যুগত যিটো কোনোবা এজন ল'ৰাই ফিটনেছৰ প্ৰতি বা হওক বডি বিল্ডিঙেই হওক তেওঁ যদি মডেলিঙেই কৰিব যাওক তাৰ ওপৰত আপোনাৰ ছায়েন্সটো খুবেই দৰকাৰ বা এডুকেশ্যনটো লাগিবই। তাৰ ওপৰত আপুনি ভাল গাইডেঞ্চ সেইখিনি পালে বা এডুকেশ্যন কৰিলে ছায়েন্সখিনি জানিলেহে এজন ভাল বডি বিল্ডাৰ বা ভাল ফিটনেছ আৰু মডেল হ'ব পাৰিব। मोनसे गोजोनथाव खौरां दावबायारि नोंथांमोननि थाखाय बेखेवबाय बाक्सा जिल्लानि सिङाव थानाय मानास नेशनेल पार्कआव समायना रबिना कटेजखौ। बे कटेजआव नोंथांमोना जिप साफारि, एलिफेन्ट राइड, रिभार रेफ्टिं, ट्राइबेल डेन्स, बनफायार, ब्रेकफास्ट, लान्च, डिनार बायदिनि सुबिदा मोनजोबनो हागोन। रुम बुकिं खालामनो थाखाय कन्टेक्ट खालामनो हागोन नैबे नाम्बाराव 9369560394 7099613280. The Robina Cottage Resort in Manas has been opened for you. You can get many facilities in this resort or cottage like AC and non-AC room booking, jeep safari, elephant ride, river rafting, breakfast, lunch and dinner. To know more you can contact this number. Contact number 936-556-0394 7099613280. Gmail address robinacottage@gmail.com. मोनसे गोजोनथाव खौरां गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो MRM हस्पिटाल साखाथियाव बड'लेण्ड थेरापि सेन्टाराव थुब्ला ब्रह्मआ गुबुन गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो। जेरै जान्जि सानाय, हान्थु सानाय, गोदोना सानाय, आदै सानाय, आफादावदै सानाय, जानजि जरा सानाय, खर' सानाय, सिनस्रि जरा सानाय बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं। सोरबाफोर बे बेरामाव गोग्लैनाय सुबुंफोरा बे खाबुखौ लानो हागोन। गोबां मिन्थिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738।